চনত চিৰদিন এগৰাকী ছোৱালী হৈ পৰপুৰুষক ব্ৰহ্মদেৱীক সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছো। আজি মাত্ৰ বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আজিৰ সমাজত তাই এজনী ছোৱালী পৰপুৰুষক ব্ৰহ্মদেৱী অভিনয় কৰিছে। তাই আমাৰ সমাজলৈ অলপ কথা মিলিছে। তাইক ঘাটে পাতি বিশেষ কৰা আৰু তাইক যাতে তুমিও জ্ঞান কৰা আৰু যোন পুৰুষে তাইক জ্ঞান কৰাব সেইটো আমাৰ সমাজৰ পৰা ঘূৰিয়ে কৰা। অসমৰ প্ৰথমগৰাকী নাৰী অভিনেত্ৰী ভাইদেউ সন্ধি কৰি অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰিলে।